জুৰিয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান। আৰক্ষীৰ অভিযানত 12টাকৈ হিৰোইন ভৰ্তি কণ্টেইনাৰ সহ আটক 2 ড্ৰাগছ ব্যৱসায়ী। ইয়াক গোপন সূত্ৰৰ ভিত্তিত জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত জুৰিয়া, তেলিয়া, বেবেজিয়া, শান্তিজান পাৰত আৰক্ষীয়ে চলাইছিল এই অভিযান। আৰক্ষীৰ অভিযানত 12টাকৈ হিৰোইন ভৰ্তি কণ্টেইনাৰ সহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী ছাদ্দাম হুছেইন আৰু আজাহাৰ ইছলামক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি 2 ব্যৱসায়ীয়ে জুৰিয়াত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। যোৱাকালি 12 তাৰিখ 2022 তাৰিখে আবেলি 4টামান বজাত আমি খবৰ পালোঁ যে তেলিয়া বেবেজিয়া ছাদ্দাম হুছেইনৰ ঘৰত ড্ৰাগছ বিক্ৰী হৈ আছে। তেলিয়া কথা তালৈ আমি অচি ছাৰ আমি চব ষ্টাফ একেলগে তালৈকে ৰাওনা হৈ গ'লোঁ। গৈ ছাদ্দাম হুছেইনৰ ঘৰতে পালোঁ। পাই তেওঁৰ ঘৰ চাৰ্চ কৰিলোঁ, কিন্তু তেওঁৰ ঘৰত কোনো ধৰণৰ ড্ৰাগছ পোৱা নগ'ল। তাৰপিছত ছাদ্দাম হুছেইনক সোধপোছ কৰাত তেওঁ ক'লে যে অলপ আগতে তেওঁৰ হাতত যিখিনি ড্ৰাগছ আছিলে সেইখিনি বটাদ্ৰবাৰ শান্তিজান পাৰ তাৰ আজাহাৰুল ইছলাম বুলি ল'ৰা এটা তাত বিক্ৰী কৰি দিছে। খন্তেক আগতেই ড্ৰাগছ কিনিলে আজাহাৰুল ইছলাম ঘৰৰ ফালে গৈ আছে। গতিকে লগে লগে আমি ছাদ্দাম হুছেইনক লৈ পেলাই পিছে পিছে খেদি গ'লোগৈ। গৈ জামুগুৰি বুলি এখন গাঁও আছে, তাত গৈ আপুনি ৰাস্তাতে আজাহাৰুলক পালে। আজাহাৰুলক পাই ৰাস্তাতে আজাহাৰুলক ধৰা হ'ল। আজাহাৰুলৰ পৰা 13টা সৰু প্লাষ্টিক কণ্টেইনাৰ পূৰা ড্ৰাগছ ভৰ্তি আছে। 13টা কণ্টেইনাৰ তেওঁৰ পৰা ৰিকভাৰ কৰি চিজ কৰা হ'ল আৰু 2জনকে আটক কৰি থানালৈকে লৈ অহা হৈছে। তেওঁ বিক্ৰী কৰে, 2জনেই বিক্ৰী কৰে আৰু যিজন আজাহাৰুল তেওঁ বিক্ৰীও কৰে, খায়ো। আৰু 2জনকে ধৰি আনি পেলাই তেওঁলোকৰ বিৰুদ্ধে এটা কেছ লোৱা হৈছে, কেছ নম্বৰ 174 2022। আৰু তেওঁলোকক অলপ পিছতে তেওঁলোক মহামানা প্ৰৱেশ কৰা হ'ব। ওজন হৈছে আপোনাৰ 1.46 গ্ৰাম। জুৰিয়াৰ পৰা গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, এনি পাব্লিক নিউজ।